हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल केरी व्लॉग्स। तो गाइस आपनाला সকলকে স্বাগতম জানাইছো মই অন্য এটি ভিডিঅ'লৈ। তো গাইস আজি যাম মই নহিৰাগুইমাৰাৰ গস্থলীলা উৎসৱলৈ। বহুত ডাঙৰকৈ হয় তাত সভাখন। তো বলক তাতে লগ পাই আছো। A few moments later. তো গাইস আমি এতিয়া আহি পালো এই গুইমাৰা গস্থলীলা উৎসৱলৈ। ইয়াৰ পুৰণি ৰাইজৰ মানে গস্থলীলা উৎসৱত আহিছোঁ। এতিয়া বাৰাগোপাল সকলক আদৰি লৈ আহিছে। এতিয়া বাৰাগোপাল বহুৱাৰ সময় হৈছে। এতিয়া ধুনীয়াকৈ বাৰাগোপাল সকলক আদৰি লৈ আহিছে। ঢুলীয়া ঢোল বজাই আছে। ধুনীয়া লাগিছে, ধুনীয়া পৰিছে। এতিয়া আহিছোঁ আমাৰ বৰমাহঁতৰ ঘৰলৈ। তো আহি চাহকাপ খাই লওঁ। তো জানি মই খোৱাত এনেই ভাল। তো চাহকাপ খাই লওঁ আৰু তাৰপিছত আকৌ যাই আছোঁ। এতিয়া যাই আছোঁ নতুন ৰাইজৰ গস্থলীলা উৎসৱলৈ। তো বলক পূজাস্থলীতে লগ পাই আছোঁ। তো তাত কেনেকুৱা পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক। বাৰাগোপালসকলক সেৱা কৰি আশীৰ্বাদ ল'লোঁ।
এই দাও চাওচোন চৰা ধুনীয়া লাগছে ন হুম সেই ঘৰকেইটাও আছে চৰাই হুম এতিয়া আহিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ অলপ বতাহ খাবলৈ খুব গৰম দিছে তাত তো এতিয়া অলপ বতাহ জাকৰ আমেজ লওঁ তো ইয়াতে ব্ৰহ্মপুত্ৰৰ পাৰত বহুত মানুহ আহিছে বতাহ লৈ আছে পূৰা একদম ধুনীয়া বতাহ মাৰিছে একদম চৰ্দি লগাই দিব বেছি টাইম থাকিল তো ইয়াতে ব্ৰহ্মপুত্ৰৰ মাজতে আমাৰো ঘৰ আছিল তো এতিয়া সেইবিলাক ব্ৰহ্মপুত্ৰৰ মাজ পালে আমিও এতিয়া মানে ছয়গাঁৱত উঠি আহিছোঁ গুইমাৰাৰ পৰা মানে আমাৰ অৰিজিনেল ঘৰ ইয়াতে আছিল এতিয়া আমাৰ মানে ঘৰ চবেই ব্ৰহ্মপুত্ৰৰ মাজমানত আছে আকৌ ফটো উঠো দে উঠি আছোঁ অঁ সেনে মজা জেগা একদম এনেকৈ পাই ন এতে পাহাৰ আনে পায় আমাৰ নাছিলোঁ এই গুইমাৰাখনতো যে এনেকুৱা ধৰণৰ জেগা আছে তো এয়া চাওক গছতলীলা উৎসৱৰ পৰিৱেশ তো কিমান মানুহ হৈছে তো এতিয়া আকৌ মানুহ হ'ব তো আমি এতিয়া দেৰি নকৰি ঘৰলৈ যাওঁ তো আজিলৈ বাই বাই